সূৰ্য বীৰ্যৰে মহিমা মণ্ডিত ভাৰতবৰ্ষৰ স্বাধীনতা হৰণ কৰিলে বগা বঙালী। কাহিনীলে স্বাধীনতা ভাৰত ভূমিৰ, ৰুদ্ধ হ'ল কণ্ঠ দেশৰ জনতাৰ, বিলুপ্ত হ'ল জনসাধাৰণৰ অধিকাৰ। পৰ ঘৰত সোমালে বিদেশী চাহাবৈ, দেশৰ জনতাৰ লাগিল হাহাকাৰ। পৰ ঘৰত সোমালে বিদেশী চাহাবৈ, দেশৰ জনতাৰ লাগিল হাহাকাৰ। ৰজা মহাৰজা উজান হ'ল, জাতিৰ স্বাভিমান নিথলে গ'ল। ৰজা মহাৰজা উজান হ'ল, জাতিৰ স্বাভিমান নিথলে গ'ল। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বই সূচনা কৰিলে স্বাধীনতা আন্দোলনৰ। পৰাধীনতাৰ শিকলি চিঙি গাওঁ আহা আমি স্বাধীনতাৰ গান, দেশ ৰক্ষাৰ বাবে। ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ লগতে অসমো পিছ পৰি নাথাকিল। তুলিল তই অস্ত্ৰ হিংসা, আনিব লাগিব তই দেশৰ স্বাধীনতা। তই যুঁজিব লাগিব, আনিব লাগিব দেশৰ স্বাধীনতা, দেশৰ স্বাধীনতা। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত উদ্বুদ্ধ হৈ অসমীয়া ডেকা গাভৰু ওলাই আহিল স্বাধীনতা সংগ্ৰামত অংশ ল'বলৈ। নৱভাৰতৰ নৱ অসমৰ লাচিতৰ দেশৰ মানুহ, আমি অগ্ৰগামী হেঙুলি কিৰণ, তিমিৰ আন্ধাৰ ফালি। পোহৰাণী পোহৰাণী মণিৰাম দেৱান, কুশল কোঁৱৰ, কনক লতাৰী অজস্ৰজনে দেশ মাতৃৰ স্বাধীনতা ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিলে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা নীতিৰে ডেকা গাভৰু বৃদ্ধ বনিতা সকলোৱে ভাৰতবৰ্ষৰ চৌদিশে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিলে। মণিৰাম পিয়লি, কুশল কোঁৱৰে দেশৰ বাবে প্ৰাণ আহুতি দিলে।
মণিৰাম পিয়লি কুশল কোঁৱৰে দেশৰ বাবে প্ৰাণ আহুতি দিলে আৰু কতজনে আৰু কতজনে আৰু কতজনে আৰু কতজনে ৰা 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 ৰা। মুকুন্দ ভোগেশ্বৰী কনকলতা আৰু কতজনে আৰু কতজনে মুকুন্দ ভোগেশ্বৰী কনকলতা সকলোৰ হাতত দিলে বুকু পাতি বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম। তেজেৰে ৰাঙলী মাতৰম লুই মাতৰম তেজেৰে ৰাঙলী মাতৰম। লুই তৰ পানী। শত সহস্ৰ শ্বহীদৰ তেজেৰে আই চৰণ ধুই লাভ কৰিলে স্বাধীনতা। আজি এই পবিত্ৰ গণতন্ত্ৰ দিৱসত সেই মহান বীৰ শ্বহীদসকলক জনাইছো শত কোটি প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক, হে শ্বহীদ প্ৰণামো তোমাক, হে শ্বহীদ প্ৰণামো তোমাক, হে শ্বহীদ প্ৰণামো